সেই মতে মণিপ নগৰ সমীপে আচন্ত বিষ্ণুক চিন্তি তথাপি নপাইলা পুনৰ পিয়াইল ফুৰিছা হিচতু আছে হবলোকে কৰিম হাহুক প্ৰৱেশী লানগৰত গুচিল উদ্যম নপায় নিপক কহিলা ঋষিব ৰাজাৰ শোকত চকুৰ লোতক বহি যায় অধৰা সোণাৰী সিগণ নিৰ্পতি অংগক কৰিলো আমি বিচাৰ ৰাম কহিতো নপাইলো নিশ্চয়ে জানিলো নখিল ৰাজায় আমাৰ আৱে যেন যোৱা কৰিও এখনে ইটো বাৰ তাহৰু দাৰ ৰাম পৃথিৱীত ৰাজা নহৈলে লোকৰ হৈমে মহাঅথন্তৰ ৰক্ষা থাকিলে নিয়ম নুহিবয়ে অনৰ্থ হৈবে ৰাম যেন পখুচয় হৈবে হীনয় যাক যি বাবলে পাৰে আনো আনো মাৰি মাৰিবে হৰে ৰাম এহিয়া লুচিয়া যুগুতি কৰিয়া মতাইল বেন মাতৃক তোমাৰ পুত্ৰক দুৰ্জন বেনক অভিষে কুপিতি ৰাম পাছে ঋষি বৰ্গ গৈলন্ত সত্ৰক বেনক ৰাজা পাতিয়া শুনিলে প্ৰজা বেন
ৰখিল ভয়ে কম্পিয়া ৰাম একে উগ্ৰ শাস্তা আৰু ভৈল ৰাজা শুনিলে কেত সুগণ পলায়া বিদুৰ দৰে কম্পে কুৰুকু নুগুচিল ভয় হে ৰাম পাছে সিটো বেন পাইলা ৰাজাখন ঋষি গণ প্ৰসাদত পৰম সম্প্ৰতি পালে কণিপতি সংসাৰ ৰজত আনু দেৱতাৰ সম্প্ৰতি অপাৰ মিলিল তাৰ প্ৰভাৱ তিনিও লোকত প্ৰচণ্ড প্ৰতাপ নাহি কৈ তোপৰ হে ৰাম যেন মহামন্ত্ৰ প্ৰচণ্ড গ্ৰজেন্দ্ৰ অন্ধু অংকুশে ভৈলাৰ হিত হেহীন হিত ভলদু ৰাখয় কৰিল লোকয় ৰাম ভেৰি গুতবায়া চৌদিশ কম্পায়া পাইলে ক ঋষি সমাজ মহায় অহংকাৰে লাগিয়া ব্ৰাহ্মণ কবুস্থ এতেকে আমাক চাৰিয়ানক নভজি ইবা যজ্ঞ কৰি এনে দিবা সাধন নকৰি বাবে মন নাথাকি কিবা বেদন ৰাম অংগৰ তনয়
বেনু রাঘয় প্রজার ধর্ম বাধিল তাহার ভয়ত এরি ধর মজত সমস্তে লোকথা এহিম তেবেন নির্পতি দুর্জন দেখত দূত মেলিল কৃষ্ণক স্মরণ সৃজন ভজন ধর্মক লোকে রাম শুনাহ ভাগৱত পদ পাতক ৰজ হম হম পিথুৰ চৰিত্ৰ পৰম প্রবৃত্ত কথা মই ধ্যানিরূপ